দেখিলে ভয় লাগে মই বেলুতে মাইনা হৈছিলো বা মা মা ৰবাছো কি হ'ল তুমি এইটো লৈ যাচোন তাৰমানে এটা তুমি ফটো উঠা মই হোৱাটছএপৰ ষ্টেটাছত দিব লাগিব দে হা হয় নেকি কিবা ফটো দিব লাগে ক'বা তো মই আৰু সেইগলা নাজানো না হা তই মোৰটো আনে না মোৰ মোবাইলটো তই ঘৰত থৈ দি হা হা তই আৰু কি কৰবা না হ'ব দে যাম দে মই ভালকে থাকবি আৰু বেলেগ ডিষ্টাৰ্ব নকৰিবি হ'ব দে মোক লাগে কিবা খোৱা বস্তু আনিবা দে লাহে লাহে দিব লাহেকে দিয়ক আপুনি নলৰিব পাপাও বেজিটো দেখিলে ভয় লাগে মোৰ বহুত ভয় লাগিছে ৰ'ব দিয়াই যোৱা নাই লাহেকে দিব মোৰ মাথাটো বহুত বেয়া লাগি গৈছে নলৰিব এইয়া হৈ গ'ল থৈ দিয়ক দিয়ক বাইদেউ এতে বেজি দেই ন বাইদেউ ঠিকে লৈছে আনছো ঠিকে আনছো দিয়ক বহি দিয়ক হ'ব দিয়ক বহিম দিয়ক দিয়ক আপোনাৰ হাতখন নকৰাই দিয়ক বাইদেউ ৰ'বচোন ৰ'বচোন মোক আপুনিতো কিবা আপোনাৰ ফোনটো দিছিলে ফটো এখন মাৰি দিবা দিছে তাই বোলে কিবা ষ্টেটাছত দিব হোৱাটছএপত আপুনি মাৰি দিব না মোক ফটোখন মাৰি লগে ফটো উঠাব লাগিব এতিয়া মই ঠিক আছে দিয়ক মোবাইলটো দিয়ক আপুনি বাৰু লৈ আহিব লাগে ফটো উঠে যদি দিয়ক মোবাইল দিয়ক দিয়ক আহি দিয়ক সোনকালে দিম ৰ'বা হাই দিম ৰ'বা আপোনাৰ ফটো উঠাই দিছো মই হৈছে দিয়ক আইও বাইদেউ ৰ'ব ৰ'ব মোৰ বেজিটো দেখিলে ভয় লাগে ভয় কৰিব নালাগে একো নহয় কৈছো নহয় আপুনি যে চকুকেইটা মুদি দিয়ক মই দি আছো মই ধুনীয়াকে দিয়ক লাহেকে দি বাইদেউ ৰ'ব কিবা বিষ ধৰা খোজে মোৰ এইফালে ভয় লাগে আৰে আপুনি কেনেকুৱা কৰিব লাগিছে মোৰ বেজি দিবলৈ বহুত মানুহ আছে আৰু সোনকালে কৰক একো নহয় মই খাম নেকি আপোনাক বেজি দিব দিম কেনেকে চিঞৰ বাখৰ কৰিছে দেখোন মোৰ বাচ্ছাই এনেকে ভয় নকৰে ধেই দিয়ক দিয়ক ৰ'ব ৰ'ব এইজনী এনেকে নহ'ব ভয় লাগছিল নাচ বাইদেউ নাচ বাইদেউ আমি ভেকচিন লগাইছে বেছি টিকট লৈছে আছে আছে চব আছে এটা আধাৰ কাৰ্ড পান কাৰ্ড টিকেট চব আছে বহক অখনে বহিম না ৰ'বচোন ৰ'ব আপুনি এখন কি মাস্ক লৈছে এটাই আমাৰ মাস্ক মাস্কখন ল'লে নাক উলিয়াই মাস্কখন ল'লে নহ'ব নহয় যদি আপুনি সম্পূৰ্ণ কৰোণামুক্ত হ'ব বিচাৰে তেনেহ'লে আপুনি নাকলৈকে এই মাস্কখন উঠাই ল'ব কাৰণ এনেকৈ যদি নাক উলিয়াই আমি মাস্ক লওঁ তেনেহ'লে আমাৰ একো কামত নাহে এইখন লোৱা নোলোৱা বুজি পাইছে নহয় আৰু এক বুলি নহয় আপোনালোক সকলোকে কৈছোঁ মই যিসকলে মাস্ক কেইখন লৈছে ধুনীয়াকৈ ল'ব আৰু যদি ৰাস্তাত কাৰোবাক দেখা পায় নাক উলিয়াই পেনে লোৱা তেনেহ'লে তেওঁলোককো ক'ব আৰু যদি আমি এটা সৰু কাম কৰাৰ ফলত তেওঁলোকৰ জীৱনটো বাচি যায় তেনেহ'লে ভাবকচোন আমি কিমান ভাল কাম কৰিলোঁ আৰু এইটো আমাৰ কাৰণে ৰাইজৰ কাৰণে সকলোৰে কাৰণে ভাল গতিকে আপোনালোকৰ ওচৰত মোৰ এইটোৱে অনুৰোধ আজি হ'ব হ'ব বুজি পাইছোঁ নাচ বাইদেউ সকলোৱে মাৰিব এনেকে নাথাকি আমিও মাৰিম আজিৰ পৰা বুজি পাইছোঁ মই মাৰিয়ে আছোঁ সেইকাৰণে মাস্ক খাম